Hello friends, মোৰ নাম প্ৰিয়জ্যোতি ৰয় এণ্ড ৱেলকাম টু মাই নিউ প্ৰিয় ব্লগিং চেনেললৈ। বহুত দিনৰ পৰা আশা কৰি আছিলোঁ এটা ব্লগিং চেনেল খুলিম বুলি। চ' ফাইনেলি বনালোঁ। এইটো মোৰ প্ৰথম ভিডিঅ' আৰু ইউটিউব চেনেলত লাইফৰ প্ৰথম ভিডিঅ' এইটো। আগতে এনেকুৱা কেমেৰাৰ সন্মুখত কথা কোৱা বা এনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ, এইটোৱে প্ৰথম। চ' মোৰ কথা কোৱাবোৰ আপোনালোকক কমফৰ্টেবল নালাগিব পাৰে। মই আশা কৰোঁ লাহে লাহে ঠিক হৈ যাব। এদিনতেতো ডিম্পু দা আৰু কেৰিমিনাটি হ'ব নোৱাৰি। অধরে জুড়ানা অধরে জুড়ানা প্রণয়ে লুয়ানা উষাহে মে সুমে বরষা হৈ জানা আবেগে পঢ়ানা দুচকুৰে ভাষা মন পক্ষী হৈ উৰে সমীৰত জানা শেষা পরা মোর কায়াতে উঠা মোর বুকুতে রোদ হই না মানা গধূলি হুয়ানা মোরে হিয়া মোৰ এইটো চেনেলৰ যোগেদি আপোনালোকে চাব পাৰিব মই বনোৱা ব্লগবোৰ আৰু বিভিন্ন ঠাইত ফুৰিব যোৱা ঠাইবোৰ। চ' আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চায় আৰু মোৰ বিষয়ে জানে, তো মই আশা কৰোঁ মোৰ ভিডিঅ'বোৰ আপোনালোকক ভাল লাগিব। আজি তেনেকুৱা কোনো বিশেষ ঠাইত ফুৰিব যোৱা নাই। আজি আপোনালোকৰ আগত চিনাকি হোৱা নিচিনা কৰি এইটো ভিডিঅ'টো বনালোঁ। বাকী এইখিনিয়ে আৰু আপোনালোকে ছাপোৰ্ট কৰিব লাগিব। মোৰ চেনেলটো যদি ভাল লাগে ভিডিঅ'বোৰ চাই, তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো মই মোৰ অলপমান আগত ধুনীয়া এটা প্লেচ আছে, সেইটো মই আপোনালোকক বেক কেমেৰাৰ জৰিয়তে আপোনালোকক দেখুৱাই আছোঁ। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ। এই অভাৰব্ৰিজখন যিখন দেখা পাইছে আপোনালোকে, এইখন অভাৰব্ৰিজখন আছে আপোনালোকৰ দুধনৈ ষ্টেচনৰ পৰা মেণ্ডি পথাৰ যোৱা অভাৰব্ৰিজ। 37 নং ঘাইপথৰ ওপৰেদি গৈছে এইটো, দুধনৈ টু মেণ্ডি পথাৰ। আৰু এই পিছপিনে, এইটো অভাৰব্ৰিজৰ পিছপিনে গৈছে আপোনালোকৰ গোৱালপাৰা এই ৰাস্তাটো। আৰু এই আগৰ পিনে এইপিনে যাব পাৰে দুধনৈ টু গুৱাহাটী। ভাল লাগিছে প্লেচটো। আৰু এইখন হৈছে ধাবা।